বন্ধুসকল মোৰ এটা মানে বহুত দিনৰ পৰা এটা ইচ্ছা আছিল যে মই এটা চেনেল খুলিম তো আজি ফাইনালি মই সেই ইচ্ছাটো পূৰণ কৰিব আহি আছো মানে আজি ফাৰ্ষ্ট ভিডিঅ' তো মোক মানে কি হয় এটা ঘৰত ভিডিঅ'টো কৰিব নোৱাৰিছো মই ভিডিঅ'টো কৰিছো আমাৰ ওচৰতে সাক খ্ৰীষ্টান স্কুল ডন বস্কো স্কুল তো মই এইটো কাৰণে ভাল পাওঁ ইয়াৰ দুইফালে আমাৰ অসমৰ মানে বিহু নাচনি আছে এবাৰ সিফালে আছে আৰু এটা সেইফালে আছে সেইটো কাৰণে মই এইটো জায়গা বিৰাট ভাল পাওঁ তো বাকি যি নহওক মোৰ লগত অকল মই নাই মোৰ লগত আছে টেনকি জিৰাফ তাই ৰাস্তাতে গছৰ তলত লুকাই আছে এইটো মোৰ লগত তাই আছে তো আজি ফাৰ্ষ্ট ভিডিঅ' অকমান যাওঁ বেলেগত অলপ ঠাইত যাম চাব ফুৰিব যাম তো চাই থাকক আমি ক'ত যাম মানে আমি যাম এইফালে যাম মই ৰাস্তাটো এবাৰ দেখাই দিওঁ ফ্ৰণ্ট কেমেৰা কৰি পেলাই এইফালে যাম প্লেচটোৰ নাম নকওঁ প্লেচটোৰ কাম যাই পোৱাৰ পিছতে প্লেচটোৰ কাম ক'ম তাই মানে মোক কৈ আছে প্লেচটোৰ নাম কওঁ গম পাইছে আমি 2 কিলোমিটাৰমান যাই পাওঁতে কেতিয়া যাই পাওঁ 2 কিলোমিটাৰ কেতিয়া যাই পাম গম নাপাওঁ আৰু তথাপিও যাই আছো বাৰু যি কি হয় দেখা যাক ফাৰ্ষ্ট ভিডিঅ' 2000 years later তো গাইজ ফাইনেলি আমি আহি পালোঁ পিংগলেশ্বৰ দেৱালয় তো গম পাইছে ক'ত আহিলোঁ আমি পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয় অৰ্ধনাৰীশ্বৰী নহয় মই দেখাওঁতে অলপ ভুল দিছে অৰ্ধনাৰীশ্বৰ তো মই বেক কেমেৰা কৰি এবাৰ দেখাই আছোঁ আহি পালোঁ এতিয়া মন্দিৰৰ ভিতৰত যাম তো এয়া চাওক পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয় এতিয়া আমি ভিতৰত যাম ইয়াৰ গেট তো বলক এবাৰ চাই লওক এইফালে তো ৰাস্তা এয়া দীঘলী এয়া মন্দিৰ বলক আহোঁ চলো চলতে হে ये वीडियो आरंभ करता है ये है ब्यूटी क्वीन ভয় লাগে নহয় মাছো বাকলিছোঁ পাৰি আছে এখন আমাৰ একদম বহিল আৰু আয়ো কি ঠাণ্ডা পানী বহিল জংপনটো উঠিল বহিলো আনকি আমাৰ এহেঁতে ভৰি ধুই আছে বৰ্তমান পুখুৰীত দমকলতো পাৰি সেইফালেও পাৰি তথাপিও আমি পুখুৰীত ভৰি ধুলোঁ মাছৰ বাকলি চাকলি পৰি আছে একো নাই বাৰু
এয়া পিংগলেশ্বৰ মন্দিৰৰ মিউজিয়াম তো মিউজিয়ামত যাওঁ এবাৰ আমি এয়া জিৰাফ 10 ফিট চাইডো नौटंकी चल बता क्या हुआ तो हम पर চাই লওঁ পहिले চাফা কৰি আছে এয়া পিংগলেশ্বৰ দেৱালয়ৰ মিউজিয়ামটো দেখাই আছোঁ অলপ অলপ সব দেখাব নোৱাৰি বাৰু ভিতৰত অকণমান আন্ধাৰ আন্ধাৰ দেখি তথাপিও বাৰু মই দেখাই আছোঁ মিউজিয়ামটো আমাৰ তাকে দেখাই আছোঁ জানো আৰু এই যে শিলৰ মূৰ্তিবিলাক আছে এই শিলৰ মূৰ্তিবিলাক যেতিয়া এই মন্দিৰটো খন্দাইছিল মন্দিৰটো কোচ ৰজা নৰনাৰায়ণে খন্দাইছিল তেতিয়াৰ দিনৰে যেতিয়া মন্দিৰটো মানে গাঁতটো আমি য'ত গ'লোঁ অলপ আগতে তাত মানে য'ত গাঁতটো খন্দাইছে ন তাত য'ত মানে এতিয়া পানী হৈ আছে বাৰিষা ন এইটো বাবে তো তেতিয়া মানে গাঁতটো খান্দোতে এই যিবোৰ আছে এই শিলৰ মূৰ্তিবোৰ তাৰ পৰা উদ্ধাৰ কৰা হৈছিল মন্দিৰটো বনাওঁতে এইবোৰ উদ্ধাৰ কৰা এইবোৰ মিউজিয়ামত বৰ্তমান আবদ্ধ হৈ আছে মাজে মাজে এহেত ওলাই যায় উপায় নাই তো ফাইনেলি আজি মোৰ বহুত দিনৰ ইচ্ছা এটা পূৰণ হ'ল ভ্লগ বনোৱাৰ ইচ্ছা আছিল আজি পূৰণ কৰিলোঁ অলপো অভিজ্ঞতা নাই আগৰ গতিকে যদি কিবা ভুল হৈছে ভুলটো হ'বই বাৰু জানো এইটো ভ্লগ হৈছে নে মোৰ একদম সন্দেহ আছে তো মোক কমেণ্টত কৈ দিব যে বিথিকা এইটো কৰিব লাগিছিল বিথিকা অমুকটো কৰিব লাগিছিল ঠিক আছে মই যাতে মোৰ নেক্সট ভিডিঅ'টো যাতে মোৰ ভাল হয় সেইটো তাৰ কাৰণে মই বহুত চেষ্টা কৰিম অশেষ চেষ্টা কৰিম লগতে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰক যদি বেয়া লাগিছে তথাপিও লাইক কৰক এটা লাইক দিলেনো কি যাব মোৰ আজি দিনটো কষ্ট হৈছে কিমান লগতে এইটো কষ্ট হৈছে বিয়া চিয়া খাই আছে একবাৰ দেখাই দিওঁ লাষ্ট টাইমত হ'ব দে হ'ব তাৰপিছত লাইক কৰক কমেণ্ট কৰক লগতে আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দে এটা ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ এটা ছাবস্ক্ৰাইব মোৰ একদম কি কৰিব নাজানো প্লিজ ছাবস্ক্ৰাইব কৰিব দে প্লিজ লগতে কাষতে থকা ঘণ্টাটো একদম টিপি দিব যাতে নেক্সট টাইম মই ভিডিঅ' দিলে আগতে আপোনালোকে নটিফিকেশ্যন আহি যায় যে বিথিকাছ ভ্লগ কি দে নাজানো বাকী বাই বাই